শ্ৰদ্ধা জনাইছোঁ। আমাৰ ট্ৰাইবেল সকলৰ কাৰণে আজি এটা গৌৰৱ দিন বা তেখেতক লৈ আমি সকলো গৌৰৱ কৰোঁ। অসমৰ কাৰণে তেখেতে সুপুত্ৰ হয়, অসমৰ কাৰণে গৌৰৱ হয়। কিন্তু তেখেতে ভীমবৰ দেউৰীয়ে যিখিনি কাম কৰি থৈ গ'ল সাংবিধানিক দিশত, বিভিন্ন দিশত আমাৰ জনজাতিৰ কাৰণে, সেই সময়ত সেইটো কোনোদিন মানে কোনো পাহৰিব নোৱাৰে। এইটো সদায় সোণালী আখৰেদি লিখা থাকিব। কিন্তু মই এইটো উপলব্ধি কৰোঁ, অনুভৱ কৰোঁ যে তেখেতক যিমানখিনি সন্মান দিব লাগিছিলে আমি সন্মান দিয়াত অলপ কম হৈ আছে। তো সেইকাৰণে অকল অসম চৰকাৰৰ নেতৃত্বত যিটো প্ৰগ্ৰাম হৈছে সেইটো মাত্ৰ নহয়, তেখেতক লৈ পেলাই আমাৰ সমগ্ৰ অসমত গাঁৱে ভূঞে সকলো অঞ্চলতে তেখেতৰ যিটো দিন সেইটো পালন কৰাৰ এটা ব্যৱস্থা হ'ব লাগে, সেইটো মই ভাবোঁ। তো সেইকাৰণে জননেতাজনক আজি শ্ৰদ্ধা জনাইছোঁ। তেখেতে সদায় অমৰ হওক, তেখেতে সদায় স্বৰ্গত যাতে ভালকৈ থাকে, ইয়াৰ কাৰণে মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। মানে এইটো এটা আমাৰ হাগ্ৰামা মহিলী ডাঙৰীয়াৰ বহুত বেলেগ বেলেগ চিন্তা থাকে, তেখেতৰ চিন্তাবিলাক বহুতে বুজি নাপায়। তো তেখেতে কেতিয়াবা কিছুমান মানুহক অলপ ডিপুটেশ্যনত পঠায় মানে। চ' মই ভাবিছোঁ ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক হয়তো ডিপুটেশ্যনত পঠাইছিলে বিজেপিত, তো ডিপুটেশ্যন শেষ হ'ল লগে লগে আকৌ ডিউটিত লৈ আহিল। গতিকে সেইবিলাক আৰু বহুত ডাঙৰ এটা কিবা নহয়। মোৰ ইমানুৱেল দাৰ প্ৰতি এটা শ্ৰদ্ধা আছে, তেখেতে ভালকৈ কৰক। তেখেতৰ লগত থাকি যি কামবিলাক হাগ্ৰামা মহিলাৰীয়ে আগতে কৰিব পৰা নাছিলে, যি পৰিৱেশত তেখেতে ওলাই যাব লগা হৈছিলে দলৰ পৰা, এই পৰিৱেশবিলাক আগৰ পিছত যাতে নহয়, ইয়াৰ কাৰণে লক্ষ্য ৰাখি পেলাই কাম কৰক, মই এইটোৱে অনুৰোধ কৰিছোঁ। ময়ো শুনি আছোঁ, আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ। এতিয়া আপোনালোক শুনা, মই শুনা, কোনটো সঁচা কোনটো মিছা, যেতিয়া কিবা এটা আপোনালোকে আৰু ভাল পজিটিভ নিউজ পাই মোকো ক'ব, মই ভাল পজিটিভ নিউজ পালে আপোনালোকক ক'ম। তেনেকৈ মিলিজুলি চলিব লাগিব আৰু। 770 ষ্টুডেণ্টক ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড দিয়া হৈছে। আৰু এই প্ৰগ্ৰাম কোকৰাঝাৰ ছায়েন্স কলেজত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে ৰখা হৈছে। আৰু সমগ্ৰ অসমত আজি এইখিনি ষ্টুডেণ্টক স্কুটি দিয়াৰ কাৰণে ঠিক কৰা হৈছে। মই প্ৰথমতে যিসকল ষ্টুডেণ্টে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাবলৈ সক্ষম হৈছে সেই সকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকলৰ জীৱনৰ যি লক্ষ্য সেইটো সফল হওক, তেখেতসকলৰ সকলোৱে ভাল কেৰিয়াৰৰ গৰাকী হ'বলৈ সক্ষম হওক, ইয়াৰ কাৰণে মই তেখেতসকললৈ শুভেচ্ছা জনাইছোঁ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেই ছাত্ৰ ছাত্ৰীসকলক যাতে নিজৰ নিজৰ লক্ষ্যত সফল হ'বলৈ সহায় কৰে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বহুতখিনি ডাঙৰ এটা কাম, যিটো নেকি ইয়াত বহুত ধনৰ প্ৰয়োজন হয়, এই ধনখিনি ব্যয় কৰি প্ৰায় 35,770 ষ্টুডেণ্টক স্কুটি দি পেলাই এই ষ্টুডেণ্টসকলক স্কুললৈ কলেজলৈ যাবৰ কাৰণে যিখিনি সহায় কৰি দিলে, ইয়াৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীখিনিৰ বহুত লাভ হ'ব। অকল স্কুলৰ কলেজলৈ যোৱাই নহয়, তেখেতসকলৰ পৰিয়ালৰো কিবা কাম কাজবিলাকতো এই স্কুটিটো সহায় হ'ব। গতিকে এই ডাঙৰ কাম, এই মহান কাম হাতত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিছোঁ যাতে স্কুটিটো পাইছে বুলি পেলাই হকে বিহকে এইটো চলাই পেলাই সময় নষ্ট নকৰে, আৰু লগতে বহুত কেয়াৰফুলি চলাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰণ সেই সময়ত যিটো বয়স থাকে তাত কেতিয়াবা বহুত বেছি স্পীডত গাড়ী চলাবলৈ মন যায়। এই কথাবিলাক অলপ যাতে লক্ষ্য ৰাখে, আৰু বাইক চলোৱাৰ সময়ত, স্কুটি চলোৱাৰ সময়ত সদায় মনত ৰাখিব লাগে যে ইয়াৰ এটা স্পীড থাকে, এই স্পীডটো সদায় নিয়ন্ত্ৰণ কৰি চলাব লাগে, যাতে ৰাস্তাত অইন গাড়ীবিলাকো যাতে অসুবিধা নহয় আৰু নিজে ছেফ হৈ চলিব পাৰে। যোৱা বছৰৰ পৰা আমি ছুপাৰ 50 আৰম্ভ কৰিছিলোঁ, আৰু সেইটোৰ পিছত আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ছুপাৰ 50 হিচাপে ঘোষণা কৰিলোঁ। এই বছৰ আমি 50জন ল'ৰা ছোৱালী এটা এক্সাম লৈ পেলাই, টেষ্ট লৈ পেলাই তেখেতসকলক বাছনি কৰি দিল্লীলৈ UPSC কোচিঙৰ কাৰণে পঠাইছোঁ। আৰু এটা 50জনীয়া টীম তেখেতসকলকো বাছনি কৰি APSCৰ কাৰণে গুৱাহাটীত পঠাইছোঁ। আৰু 50জনীয়া এটা টীম তেখেতসকলক মেডিকেল কোচিঙৰ কাৰণে গুৱাহাটীলৈ
এলেনত পঠাইছোঁ আৰু 50 জনীয়া টিম কোকৰাঝাৰত আমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে ইয়াত মানে কোচিং দিয়া হৈছে। আমাৰ অঞ্চলটোত শান্তি অহাৰ পিছত ছাত্ৰ ছাত্ৰী বহুত আগবাঢ়ি আহিছে আৰু এডুকেশ্যনৰ প্ৰতি যি এটা বেয়া এটা পৰিৱেশ আছিলে সেইটো দূৰ হৈ গ'ল। এতিয়া এডুকেশ্যনৰ কাৰণে শিক্ষাৰ কাৰণে ভাল পৰিৱেশ এটা লাহে লাহে আহিছে। তো সেইকাৰণে ইমান বছৰ দশকৰ পৰা দশক ধৰি আমাৰ ছাত্ৰ ছাত্ৰীয়ে বঞ্চিত হৈ আছিলে, তেখেতসকলক এতিয়া আমি অতি শীঘ্ৰে কিছুমান সুবিধা আমি দিবলৈ বিচাৰিছোঁ। সেইকাৰণে এই সুবিধাৰ ভিতৰত UPSC, APSC, মেডিকেল আৰু ইঞ্জিনিয়াৰিং এই গোটেই কোচিংটো আমি BTRৰ 5টা ডিষ্ট্ৰিক্টতে আৰম্ভ কৰিবলৈ প্লেনিং কৰি আছোঁ। আৰু ইয়াৰ লগতে ষ্টাফ সিলেকশ্যন আৰু বেলেগ বেলেগ যিবিলাক পৰীক্ষা হয়, যিবিলাক গ্ৰেজুৱেটে এটেম্প কৰিব পাৰে, যিসকলক মানে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি এটেম্প কৰিব পাৰে, সেই কোচিংবিলাকো আমাৰ প্ৰত্যেকটো চাব ডিভিজনত মাল্টিপাৰ্পাছ এটা কোচিং চেণ্টাৰ নিৰ্মাণ কৰি সেই ছাত্ৰ ছাত্ৰীসকলকো আমি সহায় কৰিবলৈ এটা পদক্ষেপ হাতত লৈছোঁ। এই কথাটো UPPLে নিজৰ ৰাজনৈতিক দল হিচাপে আমি চিন্তা কৰোঁ, এই কথাটো BJPয়ে চিন্তা কৰে। এতিয়া ৰাজনৈতিক দল হিচাপে চবে নিজৰ নিজৰ ফিল্ড, নিজৰ নিজৰ ভোটাৰ, নিজৰ নিজৰ সমৰ্থকক লৈ পেলাই চিন্তা কৰে আৰু কাম কৰে। চ' তেখেতসকলেও কাম কৰে, আমিও কাম কৰি আছোঁ। আমি মানুহ জইনিং কৰা মানে আমি BJPৰ ওপৰত আমাৰ আস্থা নাই বা BJPয়ে মানুহ জইন কৰা মানে আমাৰ প্ৰতি আস্থা নাই, এনেকুৱা নহয়। আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে আৰু পাব্লিকক আপুনি মানে কি ক'ব, পাব্লিকে কোনোবা BJPত ভাল পায় BJPত যাব, UPPLত ভাল পায় UPPLত যাব, তেনেকুৱা এইটো পাব্লিকৰ যিটো চইচ, এইটো গণতান্ত্ৰিক দেশ হয়। কিন্তু আমি ঠিক কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি চবে আলোচনা কৰি যে UPPLৰ মানুহ BJPত জইন নকৰে আৰু BJPৰ মানুহ UPPLত জইন নকৰে, আৰু তেখেতসকলে আলোচনা বিলোচনা কৰি দুইটা দলৰ কাম দুইটা দলে কৰি থাকিব। আহি থকা লোকসভা আমি খুব সুন্দৰকৈ খেলিম আৰু ইয়াত বহুত বেছি ভোটত আমাৰ প্ৰাৰ্থী জয় হ'ব, এইটো সুনিশ্চিত হৈ গৈছে। গতিকে আহি থকা সময়ত আমাৰ ৰাজনীতিক যিটো প্ৰেক্ষাপট, এইটো যেনেকৈ দৈনন্দিন সলনি হৈ যায় আছে, এইটো ভালৰ পৰা ভাল হৈ যায় আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক নাটক কৰি আছে, 17 বছৰে যদি মানুহৰ কাম কৰিলে হয় তেতিয়া আৰু এইবিলাক কৰিবলৈ দৰকাৰেই নাছিল। চব মানুহটো তেখেতৰ লগতে আছিল, বেলেগ দলে নাছিলে ইয়াতে। না ইয়াত কংগ্ৰেছ আছিল, না ইয়াত BJP আছিল, না ইয়াত UPPL আছিল, না ইয়াত কিবা তৃণমূল আছিল, না কোন আছিল, কোনো দলে নাছিল, অকল BPFে আছিলে। BPF হৈ আছিলে। আজি BPFৰ এনেকুৱা অৱস্থা কিয় হ'ল? হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ নেতৃত্বৰ ভুলৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'ল। গতিকে অনাগত দিনত আৰু মানুহে অশান্তি BTRটো আৰু কৰিবলৈ নিবিচাৰিব, BTRত ভাতৃঘাতী সংঘৰ্ষ আৰু নিবিচাৰিব, BTRত কোনো ধৰণৰ নিৰাপত্তাহীনতা পৰিৱেশ কোনো নিবিচাৰিব, সেইটো আমি জানো। তো সেইকাৰণে আজি UPPL BJP যিটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, এইটো শক্তিশালী ৰূপত চলি আছে আৰু চলি থাকিব। क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दखना गलायाव लफाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिफाट, माथानि बायदि बायदि रोखोमनि दखना, आर'नाइ ब्लाउज फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।